হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি লৈ আহিছোঁ 24 আৱাৰ ষ্টাডি এডুকেশ্যন ইউটিউব চেনেলত দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ তৃতীয় অধ্যায়। আজি ইয়াত আমি সকলোবোৰ অনুশীলনীৰ 1 নম্বৰ 2 নম্বৰী প্ৰশ্ন উত্তৰসমূহ আমি আলোচনা কৰিম। দীঘলীয়া প্ৰশ্ন উত্তৰ আলোচনা কৰিম, লগতে MCQ সহ মেট্ৰিক পৰীক্ষাত আহি যোৱা এইটো চেপ্টাৰৰ সকলোবোৰ 1 নম্বৰ 2 নম্বৰী প্ৰশ্ন আমি আলোচনা কৰিম। তো ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ত তোমাৰ এইটো চেপ্টাৰৰ সকলোবোৰ প্ৰশ্ন উত্তৰ তোমাৰ তুলি ধৰা হৈছে। তো তোমালোকে এইটো ভিডিঅ' চালেই সকলোবোৰ প্ৰশ্ন উত্তৰ পাই যাবা। তো সকলোবিলাক প্ৰশ্ন উত্তৰ তোমালোকে ভালদৰে বুজি পেলাই বহীত উঠাই ল'বা। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। তো আহা আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। প্ৰথমতে কৈছে কি, যিটো আমাৰ চেপ্টাৰৰ নাম, অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ, আজি এই বিষয়েই আলোচনা কৰা হ'ব। তো প্ৰথমতে আমি অনুশীলনীৰ 1 নম্বৰ আৰু 2 নম্বৰৰ প্ৰশ্নসমূহ আলোচনা কৰিম। তো প্ৰথমতে আছে, ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল? উত্তৰ, টকা বা মুদ্ৰাৰ মাধ্যমত কৰ সংগ্ৰহ কৰা হৈছিল। 2 নম্বৰ প্ৰশ্ন আছে, কোন চনত মফত মিলচ অসমলৈ আহিছিল? উত্তৰ, 1853 চনত। 3 নম্বৰ প্ৰশ্ন, কেৱাসকল কোন আছিল? উত্তৰ, মাৰোৱাৰী সম্প্ৰদায়ৰ লোক আছিল। 4 নম্বৰ প্ৰশ্ন, 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? মনিৰাম দেৱান। 5 নম্বৰ প্ৰশ্ন, 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল? শুদ্ধ উত্তৰটো আমি লিখিম কন্দপেশ্বৰ সিংহক। 6 নম্বৰ প্ৰশ্ন, মনিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল? উত্তৰটো হ'ল মধু মল্লিক। 7 নম্বৰ প্ৰশ্ন, মনিৰাম দেৱানৰ লগত কোন ফাঁচী কাঠত ওলমিব লগা হৈছিল? উত্তৰটো হ'ল পিয়লি বৰুৱা। 8 নম্বৰ প্ৰশ্ন, কোনে মনিৰাম দেৱানৰ বিচাৰ কৰিছিল? কেপ্টেইন হৰলয়। 9 নম্বৰ প্ৰশ্ন, অসমৰ 1857 চনৰ বিদ্ৰোহৰ বিফলতা দুটা কাৰণ উল্লেখ কৰা। আমি এইটো এইদৰে লিখিম, অসমৰ 1857 চনৰ বিদ্ৰোহৰ বিফলতা দুটা কাৰণ উল্লেখ কৰা হ'ল। 1 নম্বৰ, অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰৰ যোগান পোৱা নাছিল। 2 নম্বৰ, বিদ্ৰোহীসকলৰ কাৰ্যপন্থাসমূহ গোপন হৈ থকা নাছিল। 10 নম্বৰ প্ৰশ্ন, কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰ, 1858 চনত টিকট কৰ আৰু 1860 চনত আয়কৰ। 11 নম্বৰ প্ৰশ্ন, ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা। আমি লিখিম, ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ হ'ল, 1 নম্বৰ, কৃষকৰ পৰা বিভিন্ন কৰ সংগ্ৰহ কৰিছিল কিন্তু তেওঁলোকৰ উন্নতিৰ বাবে একো পদক্ষেপ গ্ৰহণ কৰা নাছিল। 2 নম্বৰ, দুৰ্ভিক্ষ, প্ৰাকৃতিক দুৰ্যোগ আৰু মহামাৰীৰ সময়তো কৃষকসকল একো ৰেহাই দিয়া হোৱা নাছিল। ছাত্ৰ ছাত্ৰীসকল, প্ৰথম লাইনত এটা মিষ্টেক হৈছে, টাইপিং মিষ্টেক, তোমালোকে ভালদৰে চাই ল'বা। এইটো কৰিছিল লিখিবা, কিৰিছিল নহয়, এইটো কৰিছিল বুলি লিখিবা। তো আহা আমি পিছলৈ যাওঁ, আগুৱাই যাওঁ এতিয়া। তো 12 নম্বৰ প্ৰশ্ন, লেফটেনেণ্ট ছিংগাৰ কোন আছিল? নগাঁৱৰ সহকাৰী উপায়ুক্ত আছিল। 13 নম্বৰ প্ৰশ্ন, ফুলগুৰি ধাৱা কেতিয়া সংঘটিত হৈছিল? 1861 চনত। 14 নম্বৰ প্ৰশ্ন, ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? উত্তৰ হ'ল 1893 চনত। 15 নম্বৰ প্ৰশ্ন, লছিমা ক'ত অৱস্থিত? অসমৰ উত্তৰ কামৰূপৰ সৰুক্ষেত্ৰী মৌজাত। 16 নম্বৰ প্ৰশ্ন, লছিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? উত্তৰ হ'ল 1894 চনত। 17 নম্বৰ প্ৰশ্ন, পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? 1894 চনত।
18 নম্বৰ প্ৰশ্ন 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? উত্তৰ উকিয়াং নংবাহ। 19 নম্বৰ প্ৰশ্ন 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? সমুধন কছাৰী। 20 নম্বৰ প্ৰশ্ন টিকেন্দ্ৰজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল? ব্ৰিটিছ চৰকাৰে। 21 নম্বৰ প্ৰশ্ন JW কুইণ্টনক কোন চনত হত্যা কৰা হৈছিল? উত্তৰটো হ'ল 1891 চনত। এইখিনি আছিল আমাৰ 1 নম্বৰ আৰু 2 নম্বৰ অনুশীলনীৰ প্ৰশ্নোত্তৰ। এতিয়া আমি আৰম্ভ কৰিম দীঘলীয়া প্ৰশ্নোত্তৰ। এই প্ৰশ্নোত্তৰবোৰ বহু দীঘলীয়া, কিন্তু ইয়াত মই অলপ শ্বৰ্টকৈ দিছোঁ। ইয়াতকৈ আৰু শ্বৰ্ট নহয়। মিনিমাম তোমাৰ 4 মাৰ্ক বা 3 মাৰ্কৰ বা 5 মাৰ্কৰ আহিব। তোমালোকে উত্তৰবিলাক ভালদৰে বুজি ল'বা। বুজি পেলাই তোমালোকৰ যিমানখিনি মনত থাকে বাছ ইমানখিনি লিখিলেই হৈ যাব। যিমানখিনি মনত থাকে বুজি পেলাই ভালদৰে তোমালোকে লিখিবা পৰীক্ষাত। তো 1 নম্বৰ প্ৰশ্নত কৈছে 1857-58 চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা। তো উত্তৰত আছে 1857-58 চনৰ বিদ্ৰোহৰ মূল কাৰণ আছিল ব্ৰিটিছৰ সাম্ৰাজ্যবাদী নীতি, লৰ্ড ডেলহাউছিৰ স্বতঃবিলোপ নীতি আৰু লৰ্ড ওৱেলছীৰ বশ্যতামূলক মিত্ৰতা নীতি ৰোধৰ কৌশলেৰে বহুতো ভাৰতীয় ৰাজ্য ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ ফলত ৰাজ্য হেৰুওৱা শাসকসকলক আৰু তেওঁলোকৰ সমৰ্থকসকল ক্ষুব্ধ হৈ পৰিছিল। ইয়াৰ উপৰিও ব্ৰিটিছৰ অৰ্থনৈতিক শোষণ, সামাজিক আৰু ধৰ্মীয় ক্ষেত্ৰত হস্তক্ষেপ আৰু ভাৰতীয় সৈন্যৰ প্ৰতি বৈষম্যমূলক আচৰণে জনসাধাৰণৰ মনত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। এনফিল্ড ৰাইফল, গৰু আৰু গাহৰিৰ চৰ্বি ব্যৱহাৰ খবৰে এই অসন্তুষ্টিত ঘিউ ঢালিছিল আৰু ই বিদ্ৰোহৰ প্ৰত্যক্ষ কাৰণ হৈ পৰিছিল। এইবিলাক প্ৰশ্নোত্তৰ তোমালোকে ছাত্ৰ-ছাত্ৰীসকল ভালদৰে বুজি ল'বা, বুজি পেলাই বহীত লিখি ল'বা। 2 নম্বৰ প্ৰশ্নত কৈছে অসমত 1857-58 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। তো ইয়াত কৈছে অসমত 1857 চনৰ বিদ্ৰোহৰ মূল পৰিকল্পনাকাৰী আৰু নেতা আছিল মণিৰাম দেৱান। তেওঁ ব্ৰিটিছ শাসনৰ দ্বাৰা অসমৰ অভিজাত শ্ৰেণীৰ মৰ্যাদা আৰু ক্ষমতা হ্ৰাস পোৱাত অসন্তুষ্ট আছিল। তেওঁ আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে কন্দপেশ্বৰ সিংহক ৰজা পাতিবলৈ বিচাৰিছিল। 1857 চনত যেতিয়া উত্তৰ ভাৰতত বিদ্ৰোহ আৰম্ভ হয়, তেতিয়া মণিৰামে কলিকতাৰ পৰাই অসমৰ বিদ্ৰোহীসকলৰ লগতে গোপন চিঠি পত্ৰৰ জৰিয়তে যোগাযোগ ৰাখিছিল। তেওঁ অসমত থকা ব্ৰিটিছ সৈন্যৰ মাজত অসন্তুষ্টি বিয়পাই তেওঁলোকৰ সহায়ত ব্ৰিটিছক খেদি পঠোৱাৰ পৰিকল্পনা কৰিছিল। দুৰ্ভাগ্যবশতঃ তেওঁৰ পৰিকল্পনা ফাদিল হয় আৰু ব্ৰিটিছে তেওঁক কলিকতাত গ্ৰেপ্তাৰ কৰে। পিছত যোৰহাটলৈ আনি বিচাৰ কৰি তেওঁক 1858 চনৰ 26 ফেব্ৰুৱাৰীত ফাঁচি দিয়া হয়। তেওঁৰ ত্যাগ আৰু নেতৃত্বই অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত তেওঁক এক অমৰ স্থান দিছে। যদি চমুটোকো আহে তোমালোকে এইখিনি লিখিবা। তিন নম্বৰ প্ৰশ্নত আছে কি কি কাৰণত অসমত 1857-58 চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল আলোচনা কৰা। তো ছাত্ৰ-ছাত্ৰীসকল এইসমূহ প্ৰশ্নোত্তৰ মই তোমালোকক পইণ্ট হিচাপত দি দিছোঁ। মানে ডাইৰেক্ট বহলাই দিলে কি হয়, প্ৰশ্নবোৰ লিখোতে অলপমান অসুবিধা হয় আৰু বহুত লিখিব লাগে। মই তোমালোকক পইণ্ট হিচাপত দিছোঁ। যদি 3 মাৰ্কৰ আহে তোমালোকে 3টা পইণ্ট লিখি দিবা, 2 মাৰ্কৰ আহিলে 2টা পইণ্ট আৰু 5 মাৰ্কৰ আহিলে 5টাকৈ পইণ্ট তোমালোকে লিখি দিবা। তোমালোকে ভালদৰে চাই লোৱা, পঢ়ি দিলে বহুত দেৰি হৈ যাব, বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো। মই 1 নম্বৰ 2 নম্বৰ প্ৰশ্নসমূহ পঢ়ি দিম,
এই সকলোবিলাক প্ৰশ্ন তোমালোকে ভালদৰে চাই ল'বা আৰু বহীত উঠাই ল'বা। তো খ নম্বৰত আছে বিদ্ৰোহ নেতাসকলৰ সময় জ্ঞান নাছিল, তেওঁলোকে বিভিন্ন পৰিকল্পনা প্ৰস্তুত কৰিও সেইবোৰক সময়তে কাৰ্যকৰী কৰিব পৰা নাছিল। ঘ নম্বৰ আছে আছে প্ৰথম ছ দ্বিতীয় ছ সকলোবোৰ প্ৰশ্ন উত্তৰ ইয়াত দিয়া আছে। আৰু ছাত্ৰ ছাত্ৰীসকলে এই সকলোবিলাক পইণ্ট দিয়া আছে, তোমালোকে পইণ্টে লিখিবা দেই। তোমালোকে যদি ডাইৰেক্ট লিখিবলৈ যোৱা তেনেহ'লে তোমাৰ 5 মাৰ্কৰ প্ৰশ্ন উত্তৰ লিখিবলৈ গ'লে তোমাৰ মিনিমাম 2 পেজ 3 পেজ লিখিবলৈ লাগে। আৰু পইণ্ট লিখিলে বাছ তোমালোকে পইণ্ট হিচাপত 5টা পইণ্ট লিখি দিলে তোমালোকে 5 মাৰ্ক পাই যাবা। তো 4 নম্বৰ প্ৰশ্নত কৈছে অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। এইটো তোমালোকক মই পইণ্ট হিচাপত দি দিছোঁ। প্ৰথমত এইখিনি লিখি ল'বা। অসমত 1857 চনৰ বিদ্ৰোহৰ প্ৰভাৱ বা গুৰুত্ব এনেধৰণৰ। তাৰপিছত তোমালোকে ক নম্বৰ পইণ্ট চাই লোৱা ভালদৰে, তোমালোকে লিখি ল'বা। এইটো ক নম্বৰ পইণ্ট। তাৰপিছত খ নম্বৰ পইণ্ট, এইটো খ নম্বৰ পইণ্ট তোমালোকে ভালদৰে লিখি ল'বা এই সকলোবোৰ প্ৰশ্ন উত্তৰ। গ নম্বৰ পইণ্ট আছে সকলোবোৰ প্ৰশ্ন তোমাৰ 6টা 7টাকৈ মই পইণ্ট দি দিছোঁ। মিনিমাম 5 মাৰ্কৰ আহিলে 4 মাৰ্কৰ আহিলে তোমালোকে লিখিবলৈ পাৰিবা। ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখা। এইটো তোমাৰ চমু টোকাও আছে। এইটো তোমাৰ দুইবাৰকৈ ইয়াত দিয়া আছে। যদি তোমালোকে ডাইৰেক্ট লিখিবলৈ যোৱা ডাইৰেক্ট লিখিব পাৰিবা, আৰু যদি তোমালোকে পইণ্ট হিচাপত লিখিবলৈ যোৱা তেনেহ'লে এইখিনি লিখি দিলে হৈ যাব। ইয়াত পইণ্ট হিচাপত দিয়া আছে ক নম্বৰ পইণ্ট এইখিনি, এইটো খ নম্বৰ পইণ্ট একদম সৰু সৰু পইণ্ট দিয়া আছে। যে অসমৰ চৌদিশে ইংৰাজ চৰকাৰৰ শাসন আৰু শোষণৰ বিৰুদ্ধচাৰণ। গ নম্বৰ পইণ্টত দিয়া আছে ৰাইজৰ আক্ৰোশ বাঢ়িল, বিশেষকৈ আফু খেতি নিষিদ্ধ কৰা, চাপৰি মাটিত খাজনা বৃদ্ধি কৰা, উৎপাদিত সামগ্ৰীৰ ওপৰত জিজিয়া কৰ আৰোপ কৰা। গ নম্বৰ আছে নগাঁও জিলাৰ ৰহা ৰাজহংস চক্ৰৰ অধীনত ফুলগুৰি বৰহাটৰ তলতে 1861 চনৰ 18 অক্টোবৰত বিভিন্ন অঞ্চলৰ পৰা অহা নেতৃত্বহীন কৃষকৰ এক বৃহৎ ৰাইজমেল অনুষ্ঠিত হৈছিল। ছাত্ৰ ছাত্ৰীসকল এইটো কুৱেশ্যন তোমালোকক বহুত বুজিব লগা কুৱেশ্যন, আৰু এইটো পৰীক্ষাত প্ৰায়ে আহি থাকে। তো ভালদৰে চাই যাবা তোমালোকে। এইটো চমু টোকাও আহে বা তোমাৰ 2টা 3টা কাৰণ লিখিবলৈ আহে, ইয়াৰ পৰা 2টা 3টা পইণ্ট লিখি দিলে হৈ যাব। 2 মাৰ্ক আহক বা 3 মাৰ্ক আহক তোমালোকে ভালদৰে লিখি দিবা। 9 নম্বৰ 6 নম্বৰ 2টা পইণ্ট আছে, ভালদৰে চাই লোৱা। তাৰপিছত আমি 6 নম্বৰ প্ৰশ্ন আলোচনা কৰিম। 6 নম্বৰ প্ৰশ্নত আছে 1894 চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্ৰোহ সম্পৰ্কে আলোচনা কৰা। এইটো ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক বহলাই দি দিছোঁ, তোমালোকে ভালদৰে চাই লোৱা। 1861 চনৰ ফুলগুৰিত হোৱা কৃষক বিদ্ৰোহৰ পৰা ইংৰাজ চৰকাৰে একো শিক্ষা লোৱা নাছিল। তাৰ পৰিৱৰ্তে কৃষকৰ ওপৰত খাজনাৰ পৰিমাণ বৃদ্ধি কৰি গৈ থাকিল। 1892 চনত অসমৰ চিফ কমিছনাৰ ৱাৰ্ডে খাজনা হাৰ পূৰ্বতকৈ 100%লৈ বৃদ্ধি কৰাত কৃষকসকলৰ ধৈৰ্য হেৰাল। তাৰে পৰিণামস্বৰূপে 1893 চনৰ ডিচেম্বৰ মাহৰ পৰা অসমত এলানি কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল। এই সকলোবোৰ যি চনবিলাক আছে তোমালোকে ভালদৰে মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল। ভালদৰে তোমালোকে বুজি লোৱা আৰু লিখি ল'বা। ইয়াত আছে তোমাৰ এই গোটেইখিনি লিখিব লাগিব। তোমালোকে প্ৰথমতে উত্তৰসমূহ ভালদৰে পঢ়িবা, পঢ়ি পেলাই তোমালোকে বহীত লিখি ল'বা। তো ইয়াত আছে 1893 চনৰ 24 ডিচেম্বৰৰ দিনা ৰঙিয়া বজাৰত লুটপাটৰ বিদ্ৰোহৰ আৰম্ভণি হয়। 30 ডিচেম্বৰ ৰঙিয়া আৰু
ওচৰৰ কৃষকসকলে অঞ্চলটোৰ তহচিলদাৰ ৰাধানাথ বৰুৱাক লঘু লাঞ্ছনা কৰে আৰু মাৰোৱাৰী মহাজনৰ হাতত থকা মাটিৰ বন্ধীকৰৰ নথি লুটপাট কৰে। ভালদৰে বুজিবলৈ লিখিবা ছাত্ৰ ছাত্ৰীসকল। চাই লোৱা, ইয়াত সকলোবিলাক প্ৰশ্ন উত্তৰ দিয়া আছে। 7 নম্বৰ প্ৰশ্নত কৈছে 1894 চনত পত্ৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খাতিয়ান দাঙি ধৰা। তো ছাত্ৰ ছাত্ৰীসকল ভালদৰে তোমালোকে চাই লোৱা। উত্তৰ কামৰূপৰ দৰে দৰং জিলাতো 1894 চনৰ জানুৱাৰীৰ পৰাই বৰ্ধিত খাজনাৰ বিৰুদ্ধে ৰাইজমেল আদি অনুষ্ঠিত কৰি জনতাই প্ৰতিবাদ সাব্যস্ত কৰি আছিল। ভালদৰে তোমালোকে বহীত উঠাই ল'বা। ভিডিঅ'টো অলপমান ৰখাই ল'বা, ৰখাই পেলাই তোমালোকে বহীত উঠাই ল'বা। সকলোবোৰ প্ৰশ্নোত্তৰ ভালদৰে চাই ল'বা। এইটো প্ৰশ্নোত্তৰ অলপমান বহলাই দিয়া আছে, বহুত দীঘলীয়া প্ৰশ্নটো। আৰু এই প্ৰশ্নটো 8 নম্বৰ প্ৰশ্নত আমাৰ কৈছে কি 1850 চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা। ছাত্ৰ ছাত্ৰীসকলে এইটো পইণ্ট হিচাপত দিয়া আছে। যদি 5 মাৰ্কৰ আহে তোমালোকে 5টা পইণ্ট লিখি দিবা, 4 মাৰ্কৰ আহিলে 4টা পইণ্ট লিখি দিলে হ'ল। পইণ্টসমূহ তোমালোকে ভালদৰে বহীত উঠাই লোৱা, পইণ্ট হিচাপত উঠাবা। 1 নম্বৰ 2 নম্বৰ দি উঠোৱা বা ক খ দি উঠোৱা, তোমালোকৰ কথা। ভালদৰে চাই লোৱা। গ নম্বৰ পইণ্ট, এইটো ঘ নম্বৰ পইণ্ট, উঙ 6টা পইণ্ট গ'ল, 7টা 8টা 9টা পইণ্ট দিয়া আছে। তোমালোকে ভালদৰে লিখি ল'বা এইসমূহ। এতিয়া 9 নম্বৰ প্ৰশ্ন পাই গ'লো আমি। 9 নম্বৰ প্ৰশ্নত কি কৈছে 1891 চনত মণিপুৰত টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা। এইটো পইণ্ট হিচাপত দি দিছো মই, চাই লোৱা তোমালোকে। সকলোবিলাক প্ৰশ্নোত্তৰ পইণ্ট হিচাপত ভালদৰে এটা এটাকৈ লিখি ল'বা। তোমালোকে বহীত উঠাই ল'বা দেই ছাত্ৰ ছাত্ৰীসকল। বহীত উঠোৱাত আৰু আলচি নকৰিবা। অলপমান ৰখাই ল'বা, ৰখাই পেলাই ভালদৰে পঢ়ি ল'বা। সৰু সৰু পইণ্ট দিয়া আছে, সৰু পইণ্ট। যিবিলাক পইণ্ট তোমালোকৰ ওচৰত মানে বেছি ডাঙৰ লাগে মোক কমেণ্ট বক্সত জনাই দিবা, মই তোমালোকক কৈ দিম, সৰু কৰি দিম। এতিয়া আহি গ'ল চমু টোকা। অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা। এই বিষয়ে চমু টোকা লিখিবলৈ দিছে। চমু টোকা আচলতে তোমাৰ বহলাই লিখিব লাগে, সেইদৰে বহলাই দিছো। আৰু কিছুমান মই পইণ্ট হিচাপত দি দিছো, তোমালোকে চাই ল'বা। ভিডিঅ'টো অলপমান ৰখাই পেলাই তোমালোকে লিখি ল'বা, কিন্তু স্কিপ নকৰিবা, স্কিপ কৰিলে বহু গুচি যাব। এইখিনিয়ে সৰু আছিল, সৰুকৈ দিছো তোমালোকক। এতিয়া আহি গ'ল 2 নম্বৰ মনিৰাম দেৱান। এইটো অলপমান দীঘলীয়া হ'ব, চাই লোৱা। এই সকলোবোৰ প্ৰশ্নোত্তৰ মই তোমালোকক আগত মেট্ৰিক পৰীক্ষাত আহি যোৱা প্ৰশ্নোত্তৰসমূহ পঢ়ি দিম আৰু 1 নম্বৰ 2 নম্বৰ প্ৰশ্নসমূহ পঢ়ি দিম। MCQ সমূহ তোমালোকক মই কৈ দিম। ভিতৰুৱা প্ৰশ্নোত্তৰসমূহ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ প্ৰশ্নসমূহ, ভিতৰুৱা প্ৰশ্নসমূহ আমি আলোচনা কৰিম। এতিয়া আহি গ'ল ফুলগুৰি ধাৱা। এইটো মোষ্ট ইম্পৰ্টেণ্ট ছাত্ৰ ছাত্ৰীসকল, এইটো তোমালোকে একদম ভালদৰে চাই যাবা। এইটো মই 3টা কুৱেশ্যনত দিছো, পইণ্ট হিচাপত দিছো, অলপ দীঘলীয়াকৈ দিছো আৰু অলপ সৰুকৈ টোকা হিচাপতো দিছো। এটা পইণ্ট হিচাপত গৈছে আগত, এইটো তোমালোকৰ চমু টোকা হিচাপত অলপমান দীঘলীয়া। এইটো তোমালোকে ভালদৰে চাই ল'বা। আৰু তলত তোমালোকে পাবা টোকা হিচাপত মই সৰুকৈ দিছো, তোমালোকে সেইটোও লিখিব পাৰিবা, অসুবিধা নাই। যদি চমু টোকা আহে সেইখিনি লিখিলে হৈ যাব। তোমালোকে মাৰ্ক চাই পেলাই লিখিবা। লাচিমাৰ কৃষক বিদ্ৰোহ চাই লোৱা ছাত্ৰ ছাত্ৰীসকল, অলপমান দীঘলীয়া আছে। এতিয়া আহি গ'ল আমাৰ 5 নম্বৰ পত্ৰুঘাটৰ ৰণ।
এইখিনি ভালদৰে চাই ল'বা তোমালোকে। মই কৈ দিয়া নাই মানে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়, সেইবাবে তোমালোকক মই পঢ়ি দিয়া নাই। আমাৰ নগাঁও জিলাত তোমাৰ এই ফুলগুৰি ধাৱাৰ ঘটনাটো হৈছিল। এইটো আমাৰ 6 নম্বৰ প্ৰশ্ন। অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব, এইটো পইণ্ট হিচাপত দি দিয়া আছে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পইণ্ট হিচাপতে তুলি ল'বা। মানে পইণ্টটো কি জানা, পইণ্টটো লিখিলে অলপমান মাৰ্কটো নাকাটে, মানে মাৰ্কটো যেনেকুৱা আছে এনেকুৱাই পোৱা যায়। যদি 5 নম্বৰ প্ৰশ্ন আহে যে 5টা পইণ্ট তুমি যদি লিখি দিয়া হৈ যায় আৰু তুমি যদি পইণ্ট হিচাপত নিলিখা, তেনেহ'লে কি হয়, আমি যদি পইণ্ট হিচাপত নিলিখোঁ, মিনিমাম তোমাৰ 5 মাৰ্কৰ এনচাৰ তোমাৰ কৰিব লাগে 2 পেজৰ পৰা 3 পেজ। আৰু যদি পইণ্ট হিচাপত লিখোঁ আমি 5টা পইণ্ট লিখি দিলে হৈ যায়। তাৰ পাছতো যদি তোমাৰ যদি যিখিনি নেকি আমাৰ মূল বস্তু সেইখিনি যদি ফুটি নুঠে, তেনেহ'লে তোমাৰ পইণ্ট এই ডাইৰেক্ট লিখিলে, বহলাই লিখিলে তোমাৰ কাটি দিয়ে প্ৰশ্ন উত্তৰসমূহ। আৰু যদি পইণ্ট হিচাপত লিখোঁ, কাটাৰ সম্ভাৱনা খুবেই কম থাকে। 7 নম্বৰত আছে টিকেন্দ্ৰজিৎ, চাই লোৱা তোমালোকে। আমাৰ এতিয়া শেষ হ'ব, আৰু অলপমান আছে, এইখিনি তোমালোকে ভালদৰে চাই লোৱা। তাৰ পাছত আমি ভিতৰৰ প্ৰশ্নোত্তৰসমূহ আমি আলোচনা কৰিম। এইটো চোৱা, ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখা। এইখিনি মই দি দিছোঁ তোমালোকক, প্ৰথমতে মই পইণ্ট হিচাপত দি দিছিলোঁ, তাৰপিছত মই ফুলগুৰি ধাৱাটো অলপমান বহলাই দি দিছোঁ, এতিয়া মই টোকা হিচাপত দি দিছোঁ। এইখিনি তোমালোকে ভালদৰে চাই ল'বা। যদি তোমালোকে পইণ্ট বা সেই বহলাইখিনি তোমালোক অসুবিধা হয়, এইখিনি একদম সৰু, এইখিনি আছে বাছ, তোমালোকে ভালদৰে চাই পেলাই তোমালোকে লিখি ল'বা। চাই লোৱা ভালদৰে, স্ক্ৰীনশ্বট কৰি ৰাখি লোৱা। এতিয়া আমি ধাৰণা ভিত্তিক প্ৰশ্ন উত্তৰ 10টা আছে, না পাঠৰ ভিতৰৰ প্ৰশ্ন উত্তৰ, এইসমূহ আমি আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্ন কি কৈছে, ৰাইজমেলৰ গুৰুত্ব কি আছিল? উত্তৰ, ৰাইজমেল আছিল অসমৰ গাঁও অঞ্চলৰ এক পৰম্পৰাগত গণতান্ত্ৰিক অনুষ্ঠান, য'ত কৃষকসকলে একত্ৰিত হৈ ব্ৰিটিছৰ শোষণৰ বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণ কৰিছিল। 2 নম্বৰ প্ৰশ্ন, ব্ৰিটিছে কিয় কানি খেতি নিষিদ্ধ কৰিছিল? উত্তৰ, ব্ৰিটিছে চৰকাৰীভাৱে কানি বিক্ৰী কৰি অধিক লাভ কৰিবলৈ আৰু জনসাধাৰণৰ মাজত কানিৰ প্ৰচলন নিয়ন্ত্ৰণ কৰিবলৈ ব্যক্তিগত কানি খেতি নিষিদ্ধ কৰিছিল। 3 নম্বৰ প্ৰশ্ন, 1857 চনৰ বিদ্ৰোহত অসমৰ মধ্যবিত্ত শ্ৰেণীৰ ভূমিকা কেনেকুৱা আছিল? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে ভালদৰে চাই লোৱা। যে অসমৰ শিক্ষিত মধ্যবিত্ত শ্ৰেণীটোৱে এই বিদ্ৰোহৰ পৰা আঁতৰি আছিল, কাৰণ তেওঁলোকে ভাবিছিল যে ব্ৰিটিছ শাসনৰ ফলতহে অসমত আধুনিকতা আহিব। 4 নম্বৰ প্ৰশ্ন, পত্ৰুঘাটৰ বিদ্ৰোহক কিয় অসমৰ জালিয়ানৱালাবাগ বুলি কোৱা হৈছিল? ছাত্ৰ ছাত্ৰীসকল ভালদৰে তোমালোকে প্ৰশ্নটো চাই লোৱা, উত্তৰটো চাই লোৱা, যে ইয়াত কি কৈছে, কাৰণ জালিয়ানৱালাবাগৰ দৰেই পত্ৰুঘাটতো ব্ৰিটিছে নিৰস্ত্ৰ কৃষকৰ ওপৰত নিৰ্মমভাৱে গুলীচালনাৰ ফলত বহু লোকক হত্যা কৰিছিল। তোমালোকে জালিয়ানৱালাবাগৰ যেনেকুৱা মানে চাইছিলা, পঢ়িছিলা, যে জালিয়ানৱালাবাগত বহু মানে লোকক হত্যা কৰা হৈছিল গুলীচালনাৰ ফলত, ঠিক সেইদৰে পত্ৰুঘাটতো একেই হৈছিল, সেইবাবে মানে সেইটোৰ লগত এইটো তুলনা কৰা হৈছে। 5 নম্বৰ প্ৰশ্ন, মৰিয়াম দেৱানক কিয় কলিতা ৰজা বুলি কোৱা হৈছিল? উত্তৰ, তেওঁৰ প্ৰভাৱ আৰু ব্যক্তিত্বৰ বাবে সাধাৰণ মানুহৰ মাজত তেওঁ এজন ৰজাৰ দৰে সন্মানীয় আছিল, আৰু সেইবাবেই তেওঁক কলিতা ৰজা বুলি কোৱা হৈছিল দেই। 6 নম্বৰ প্ৰশ্ন, ব্ৰিটিছৰ ভূমি ৰাজনীতিয়ে কেনেকৈ অসমৰ গ্ৰাম্য অৰ্থনীতি ধ্বংস কৰিছিল? উত্তৰ, নগদ ধনত খাজনা পৰিশোধ কৰিবলগীয়া হোৱাত কৃষকসকলে মহাজনৰ ওচৰত ঋণ ল'বলগীয়া হৈছিল, যাৰ ফলত তেওঁলোক ঋণগ্ৰস্ত হৈ পৰিছিল। 7 নম্বৰ প্ৰশ্ন, জয়ন্তীয়া বিদ্ৰোহৰ মূল কাৰণ কি আছিল? উত্তৰ, ব্ৰিটিছে জয়ন্তীয়া ৰজাক ক্ষমতাচ্যুত কৰা আৰু ধৰ্মীয় অনুষ্ঠানৰ ওপৰত বাধা আৰোপ কৰা। 8 নম্বৰ প্ৰশ্ন, সম্বোধন ফংলুচা কোন আছিল?
উত্তৰ তেওঁ আছিল উত্তৰ কাছাৰৰ এজন জনজাতীয় নেতা যিয়ে ব্ৰিটিছৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম কৰিছিল। 9 নম্বৰ প্ৰশ্ন 1857 চনৰ বিদ্ৰোহৰ সময়ত অসমত ব্ৰিটিছৰ সামৰিক শক্তি কেনেকুৱা আছিল? উত্তৰ অসমত ব্ৰিটিছৰ সামৰিক শক্তি যথেষ্ট শক্তিশালী আছিল আৰু তেওঁলোকে অতি সোনকালে বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হৈছিল। 10 নম্বৰ প্ৰশ্ন কৃষক বিদ্ৰোহসমূহৰ বিফলতাৰ এটা প্ৰধান কাৰণ লিখা। কৃষকসকলৰ হাতত আধুনিক অস্ত্ৰ নাছিল আৰু তেওঁলোকৰ বিদ্ৰোহসমূহ আছিল স্থানীয় পৰ্যায়ত। এইটো আছিল মানে তোমাৰ কৃষক বিদ্ৰোহৰ এটা কাৰণ, বিফলতাৰ কাৰণ আছিল। এতিয়া আমি আলোচনা কৰিম বিগত বৰ্ষৰ প্ৰশ্নোত্তৰসমূহ, মানে আগতে মেট্ৰিক পৰীক্ষাত আহি যোৱা প্ৰশ্নোত্তৰসমূহ চাই লোৱা তোমালোকে ভালদৰে। এইসমূহ প্ৰশ্নোত্তৰ 10টা প্ৰশ্নোত্তৰ আছে মানে এইটো চেপ্টাৰৰ। 1 নম্বৰত আছে মনিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? এইটো আমি সকলোৱে জানো, এইটো আহিছিল তোমাৰ 2015 চনত 1857 চনৰ 26 ফেব্ৰুৱাৰীত। 2 নম্বৰ প্ৰশ্ন ফুলগুৰি ধাৱা কেতিয়া হৈছিল? 2016 চনত এইটো আহিছিল আৰু এইটো উত্তৰ হ'ল তোমাৰ 1861 চনত। 3 নম্বৰ প্ৰশ্ন পথুঘাটৰ ৰণ কেতিয়া হৈছিল? এইটো আহিছিল তোমাৰ 2017 চনত। উত্তৰ হ'ল 1894 চনৰ 28 জানুৱাৰীত। 4 নম্বৰ প্ৰশ্ন অসমত 1857 চনৰ বিদ্ৰোহৰ মূল নেতা কোন আছিল? এইটো আহিছিল 2018 চনত। উত্তৰ হ'ল মনিৰাম দেৱান। 5 নম্বৰ প্ৰশ্ন লেফটেনেণ্ট ছিংগাৰ কোনটো বিদ্ৰোহত নিহত হৈছিল? এইটো আহিছিল 2019 চনত। উত্তৰ হ'ল ফুলগুৰি ধাৱাত। 6 নম্বৰ প্ৰশ্ন উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতা কোন আছিল? 2020 চনত আহিছিল আৰু উত্তৰ হ'ল সম্বোধন ফংলুচা। 7 নম্বৰ প্ৰশ্নত আছে ব্ৰিটিছে অসমত কেতিয়া দাস প্ৰথা বিলুপ্ত কৰিছিল? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰ হ'ল 1843 চনত। ছাত্ৰ ছাত্ৰীসকল যেইসমূহ প্ৰশ্নোত্তৰ তোমাৰ 2021-23ত আহিছে সেইসমূহ প্ৰশ্নোত্তৰ তোমালোকে ভালদৰে চাই ল'বা। মানে 3 বছৰ আৰু 5 বছৰৰ মূৰে মূৰে প্ৰশ্নসমূহ তোমাৰ বেছিকৈ ৰিপিট হৈ থাকে। 8 নম্বৰ প্ৰশ্নত কৈছে মনিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল? 2022 চনত আহিছিল। শুদ্ধ উত্তৰ হ'ল পিয়লি বৰুৱাক। 9 নম্বৰ প্ৰশ্ন 1894 চনত কামৰূপ জিলাত হোৱা এটা কৃষক বিদ্ৰোহৰ নাম লিখা। ৰঙিয়া কৃষক বিদ্ৰোহ 2014 চনত আহিছিল। 10 নম্বৰ প্ৰশ্ন টিকেন্দ্ৰজিৎ কোন ৰাজ্যৰ ৰাজকোঁৱৰ আছিল? 2023 চনত আহিছিল। এইটো শুদ্ধ উত্তৰ হ'ল তোমাৰ মণিপুৰৰ। এতিয়া আমি আলোচনা কৰিম MCQ 20টা MCQ আছে। এইটো চেপ্টাৰৰ 20টা MCQ আছে। 20টা MCQ আমি আলোচনা কৰিম এতিয়া। 1 নম্বৰত আছে অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কোনে কৰিছিল? শুদ্ধ উত্তৰ গোমধৰ কোঁৱৰ 1828 চন। 2 নম্বৰ মনিৰাম দেৱানক ক'ত ফাঁচি দিয়া হৈছিল? শুদ্ধ উত্তৰ হ'ল যোৰহাট। 3 নম্বৰ 1857 চনৰ বিদ্ৰোহৰ সময়ত অসমৰ কমিছনাৰ কোন আছিল? শুদ্ধ উত্তৰ কৰ্ণেল জেনকিন্স। 4 নম্বৰ প্ৰশ্ন অসমত চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1839 চনত। 5 নম্বৰ প্ৰশ্ন ফুলগুৰি ধাৱা কোন জিলাত হৈছিল? শুদ্ধ উত্তৰ তোমাৰ হ'ল নগাঁও জিলাত। 6 নম্বৰ প্ৰশ্ন পথুঘাট কোন জিলাত অৱস্থিত? দৰং জিলাত। 7 নম্বৰ প্ৰশ্ন 1894 চনৰ পথুঘাটৰ বিদ্ৰোহত কিমানজন কৃষক শ্বহীদ হৈছিল? চৰকাৰী হিচাপত। উত্তৰ তোমাৰ ক নম্বৰ যে 15 জন, বেচৰকাৰী হিচাপত 114 জন, চৰকাৰী হিচাপত নহয় 15 জন হৈছিল তোমাৰ চৰকাৰী হিচাপত আৰু 140 জন হৈছিল তোমাৰ বেচৰকাৰী হিচাপত। ছাত্ৰ ছাত্ৰীসকল 8 নম্বৰ প্ৰশ্নত কৈছে জয়ন্তীয়া বিদ্ৰোহৰ নেতা উকিয়াং নবাবক কেতিয়া ফাঁচি দিয়া হৈছিল? তোমাৰ শুদ্ধ উত্তৰ হ'ল এইটো খ নম্বৰ 1862 চনৰ 30 ডিচেম্বৰ। 9 নম্বৰ প্ৰশ্ন 1891 চনৰ মণিপুৰ বিদ্ৰোহৰ সময়ত মণিপুৰৰ ৰজা কোন আছিল? শুদ্ধ উত্তৰ হ'ল তোমাৰ সুৰচন্দ্ৰ। 10 নম্বৰ প্ৰশ্ন ব্ৰিটিছে অসমত
আয়কৰ কেতিয়া প্ৰৱৰ্তন কৰিছিল? শুদ্ধ উত্তৰ 1860 চনত। 11 নম্বৰ প্ৰশ্ন, খুদাই খিদমত গাঁৱৰ দৰে অসমত কৃষকসকলে গঠন কৰা অনুষ্ঠানটো কি আছিল? ৰাইজমেল। 12 নম্বৰ প্ৰশ্ন, মুনিয়াম দেৱানৰ বিচাৰ কৰা বিচাৰকজন কোন আছিল? শুদ্ধ উত্তৰ হলৰইড। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে ভালদৰে চাই যাবা। 13 নম্বৰ প্ৰশ্ন, 1857 চনৰ বিদ্ৰোহৰ সময়ত ডিব্ৰুগড়ত থকা সামৰিক বাহিনীটোৰ নাম কি আছিল? তোমাৰ শুদ্ধ উত্তৰ হ'ল ক নম্বৰ 1 নং আছাম লাইট ইনফেণ্ট্ৰি। 14 নম্বৰ প্ৰশ্ন, লছিমাৰ কৃষক বিদ্ৰোহৰ মূল কাৰণ কি আছিল? খ নম্বৰ উত্তৰ তোমাৰ খাজনা বৃদ্ধি। 15 নম্বৰ প্ৰশ্ন, 1893 চনত ব্ৰিটিছে মাটিৰ খাজনা কিমান শতাংশ বৃদ্ধি কৰিছিল? খ নম্বৰ প্ৰশ্ন তোমাৰ 70% আৰু 100%। 16 নম্বৰ প্ৰশ্ন, মুনিয়াম দেৱানে ক'ত চাহ বাগিচা খুলিছিল? শুদ্ধ উত্তৰ চেনিমাৰা আৰু চিৰিং। 17 নম্বৰ প্ৰশ্ন, 1857 চনৰ বিদ্ৰোহৰ সময়ত মুনিয়াম দেৱান ক'ত আছিল? শুদ্ধ উত্তৰ হ'ল কলিকতা। 18 নম্বৰ প্ৰশ্ন, মুনিয়াম দেৱান নাটকখনৰ ৰচক কোন? শুদ্ধ উত্তৰ প্ৰবীণ ফুকন। 19 নম্বৰ প্ৰশ্ন, 1881 চনৰ উত্তৰ কাছৰ বিদ্ৰোহৰ কেন্দ্ৰস্থল ক'ত আছিল? শুদ্ধ উত্তৰ হ'ল তোমাৰ মাইবং। 20 নম্বৰ প্ৰশ্ন, ত্ৰিকেন্দ্ৰজিতক কেতিয়া ফাঁচি দিয়া হৈছিল? শুদ্ধ উত্তৰ হ'ল তোমাৰ ক নম্বৰ 1891 চনত